বন্ধুসকল এইজোপা ভিক্স গছ ইয়াৰ পাত মই নিজে হাতত লৈ পেলাই মই এনেকে মূৰটো অলপ বিষাইছিল মই লৈ চাইছো একদম ভিক্সৰ নিচিনা গোন্ধায় এইজোপাৰ নাম ভিক্স গছ মই হদিয়াৰ পদুমফুলা গাঁৱৰ এই দাদা বৌহঁতৰ ঘৰত আছো তেওঁলোকৰ ঘৰত এই গছজোপা আছে এয়া মোৰ হাতত এনেকে লাগি যাওঁতে গোন্ধাইছে ভিক্স ভিক্স গোন্ধাইছে পুলি ঢেৰ আছে ন আচ্ছা লৈ যাব দেই দাদা এই গছজোপাৰ নামটো কওকচোন এই পুলি আমি খজুৱতি গছ বুলিয়ে কওঁ এইজোপা খজুৱতি গছ নাম ইয়াৰ ৰঙা ৰঙা ফুল ফুলিব গুটিটো সৰু হ'ব এতিয়া নোফালে চকৰি মেলিছে ফুল ফুলিবলৈ এতিয়া আপুনি আহিন মাহত আহিব সম্পূৰ্ণ গুটিৰ সৈতে দেখিব ইয়াৰ শিপা আৰু ডাল পাত আপুনি পিছক যদি আপোনাৰ গোটেই গাটো ৰঙা বগা যদি খজুৱতি হৈছে খজুৱাই থাকে এনেকে আচৰি থাকিব লাগে ৰাত দিন হিচাপ নহয় খজুৱাই যদি থাকে ইয়াৰ শিপা আৰু সেই মিঠাৰ লগত আপুনি তিয়াই থওক কেঁচা মিঠাতেল কেঁচা মিঠাতেল তাৰপিছত আপুনি এসপ্তাহ নেলাগে 3 দিন থৈ পেলাই গাত একেবাৰে নিমুল হ'ব ইয়াৰ শিপা মানে এসপ্তাহ ধৰি মিঠাতেলত যদি ডুবাই থৈ দিওঁ থৈ পেলাই পিছদিনা যদি ঘঁহি দিওঁ 3 দিন মানে বা এসপ্তাহৰ পাছত সেই একেবাৰে সম্পূৰ্ণ নিৰাময় হ'ব এই গছটো হ'ল খজুলি গছ হয় দাদা কওকচোন এইজোপা চেনি বন এইজোপা চেনি বন কয় আমাৰ হদিয়াত কয় এইটো কি কয় নাজানো আমি ঠাই ভেদে বেলেগ নামো থাকিব এইজোপা খালে মানে পাত এখেলা আপুনি খাই চাওক এইটো মিঠা মিঠা লাগিব চেনি লিখা মিঠা মিঠা হ'ব কিন্তু আপোনাৰ মেলেৰিয়া হয় যদি মেলেৰিয়াতকৈ বেছি হৈ যায় তেজ হাগনি হয় ইয়াৰ শিপাৰ সৈতে আপুনি উঘালি খাওক পগাই কিনে মাত্ৰ 3 চামুচ প্ৰতিদিনে ৰাতিপুৱা গধূলি 3 দিন খাব লাগিব মেলেৰিয়া বা তেজ হাগনি যদি আকৌ আপোনাৰ হাঁফনি বা তেজটো শুকাই যায় মানুহ ফুলি যায় মানুহ তেজ যেতিয়া নাথাকে গাত ইয়াক খালে তেজ বহাব এই এটা গছ ই সম্পূৰ্ণ তেজ বহাব যিটো আমি হাঁফনি বেমাৰ কওঁ হাঁফনি ই ভাল কৰিব এই চেনি বনে আপোনাৰ শিপাটোৰ পৰা উঘুলাই আপুনি গোটেই গোৱা গছে আপুনি থেতিলে আপুনি গৰম পানী কৰি আপুনি খাওক 3 দিন একেৰাহে খাওক আপোনাৰ হাঁফনি বেমাৰ হওক মেলেৰিয়া হওক তেজ হাগনি হওক এই গছজোপা ভাল কৰিব আপোনাৰ হয় বহুত ডাঙৰ কথা ক'লে আমি কাৰণ চিনিও নাপাওঁ চিনি নোপোৱাৰ কাৰণে এইবিলাক আমি কাটি পেলাইছো এইজোপা মেইন বস্তু এইজোপা ঠিক আছে ধন্যবাদ